নমস্কাৰ বন্ধু বান্ধৱ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ধ্ৰুৱ বাবুলৈ আশা কৰোঁ সকলোৱে ভালে আছে তো আমাৰ সাধাৰণতে আৰ্মিত ভৰ্তি বা এছএছচিৰ আণ্ডাৰত যিটো ভৰ্তি প্ৰচেছ হয় তো তিনিটা ভাগত ভাগ হৈ কিনে ভৰ্তি হয় প্ৰথমটো হ'ল ৰানিং দ্বিতীয়টো হ'ল ৰিটিন তৃতীয়টো হ'ল মেডিকেল টেষ্ট তো এই মেডিকেলত আমাক কি চেক কৰা হয় আমাৰ দেহটোৰ কি চেক কৰে তো তাৰ সেই বিষয়তে মই ভিডিঅ'টো বনাইছোঁ ৰানিংটো আমাৰ নিজৰ ওপৰত আমি যিমানে কষ্ট কৰিম সেইটো ৰানিংটো আমি সাধাৰণতে সেইটো উন্নতি কৰিব পাৰোঁ আৰু লগতে ৰিটিনটো আমি তেনেকুৱাই ৰিটিন যিমানে কৰিম সিমানে আমি ৰিটিনটো মানে কি উন্নতি কৰিব পাৰোঁ কিন্তু মেডিকেল টেষ্টত এইটো যে আমাৰ কিছুমান বেমাৰ থাকে জন্মগতভাৱে কিছুমান থাকে মানে কি আকস্মিকভাৱে হৈ যায় তো সেইবোৰ ঠিক কৰাতে হয়তো আমাৰ 6 মাহ 3 মাহ এবছৰলৈকে সময় লাগি যায় তো সেইবাবে আগতীয়াকৈ জনাইছোঁ গতিকে সায়েন্স ইমান উন্নতি হৈ গ'ল যে 90% বেমাৰ নাইকিয়া কৰিব পাৰে লগতে জনাম মই মেডিকেল টেষ্টত আৰ্মি আৰু এছএছচিৰ আণ্ডাৰত ডিফাৰেঞ্চ কি ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব তো ভিডিঅ'টো শেষলৈ চাই পাব তো নিশ্চয় বুজি পাব আৰু লগতে আপোনাৰ ওচৰত থকা মানে কি আপোনাৰ ওচৰত থকা যিসকলক নতুনকৈ ইণ্টাৰভিউ দিবৰ বাবে সাজু হৈছে তেওঁলোকক ভিডিঅ'টো শ্বেয়াৰ কৰক তেওঁলোকে আগতীয়াকৈ নিজকে প্ৰিপেৰেশ্যন কৰি লওক তো গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰক সকলোতকৈ ওপৰৰ পৰা আহিম তো সকলোতকৈ ওপৰতে আমাৰ চুলি তো চুলি আমাৰ সদায় মানে কি যেতিয়া আমি মেডিকেল টেষ্টৰ বাবে যাওঁ তেতিয়া আমাক চুলিখিনি চুটিকৈ কাটি যাব লাগে তো এনেই আৰু মানে কি যেনেকৈ নহ'লেও চুলি ৰাখি কিনে গ'লে সেইটো মানে কি ফৌজত এটা ডিচিপ্লিন চলে তো সেইবাবে প্ৰথমতে চুলি কাটিব লাগে তাৰপিছত দাড়ি চাৰি ধুনীয়াকৈ বনাই কিনে যাব লাগে তো নেক্সট চাই ব্ৰেইন বহুত ডাঙৰ এক্সিডেণ্ট হোৱাৰ পিছত কিছুমানৰ হয়তো বহুত ডাঙৰ চিলাই পৰি থাকে তো সেইবোৰ চেক কৰা হয় নৰ্মেলি যদি একো নাই নৰ্মেল চকু সাধাৰণতে হ'ব লাগে আমাৰ 6x6 মানে কি 15 ফিটমান দূৰত এখন বৰ্ড থাকিব তো সেই বৰ্ডখনত আখৰ কিছুমান লিখা থাকে তো সেই আখৰবোৰ পঢ়িবলৈ দিয়া হয় তো পঢ়িবলৈ দিয়াৰ আগতে কি কৰা হয় এখন হাত এনেকৈ এটা চকু বন্ধ কৰি দিয়া হয় যেতিয়া চকুটো এনেকৈ হাতখন দিব তেতিয়া এটা কথা সতৰে মনত ৰাখিব যে চকুটো বন্ধ কেতিয়াও নকৰিবা যদিহে চকুটো বন্ধ কৰা নেক্সট যেতিয়া বাহঁতৰ চকুটো তেনেকৈ হাতখন দিব তেতিয়াহ'লে চকুটো খোলাৰ লগে তো এটা মানে কি অন্ধকাৰ নিচিনা দেখা পাবা কাৰণ কি তাত লাইট অলপমান কম হয় তো মই চাৰ্টখন কাষত দি দিছোঁ চাৰ্টখন দেখা পাব তাৰপিছত আহিব কলাৰ ভিজন তো কলাৰ ভিজনত আপোনাৰ তো বহুতকেইটা কলাৰৰ মাজত এটা নাম্বাৰ থাকিব বা এটা এলফাবেট থাকিব সেই নাম্বাৰটো বা এলফাবেটটো ক'ব লাগিব যেতিয়া দেখুৱাব তেতিয়া অকণমান হালি কিনে চাবা তো গোটেইখিনি নাম্বাৰ বা যি এলফাবেট থাকিব গোটেইখিনি দেখা পাবা যদিহে আপোনালোকে অল পেৰামেট্ৰিক ফৰ্চৰ ফুল ফ্ৰম ভিডিঅ'টো চোৱা নাই তো ওপৰৰ আই বাটনৰ লিংকটো আহি যাব তাৰ পৰা আপুনি ভিডিঅ'টো চাব পাৰিব লগতে ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে তাৰ পৰাও ভিডিঅ'টো চাব পাৰিব তাৰপিছত আহিব নাক তো নাকটো সাধাৰণতে নৰ্মেল হ'ব লাগে কিছুমানৰ ইয়াতে ভাঙা মানে কিছুমানৰ বেণ্ড থাকে বা ভাঙি বাইক এক্সিডেণ্ট হয় বা খেলা ধূলা কৰাৰ পিছত ভাঙি যায় তো যদি বাই চান্স সেইটো ভাঙা বা সেই থাকে তেতিয়াহ'লে সেইটো সোনকালে ডক্টৰৰ ওচৰত গৈ পিনে সেইখিনি ঠিক কৰাই ল'ব তো সাধাৰণতে নাকটোৰ প্ৰব্লেম এয়া হয় যে মানে কি ডিউটি অনুযায়ী আমি কেতিয়াবা হাইলিটিড বা য'ত অক্সিজেন কম থাকে তাতো যাব লগা হয় তো তাত অক্সিজেন লোৱাত অসুবিধা হয় সেইবাবে নাকটো সম্পূৰ্ণ নৰ্মেল ৰূপৰ হ'ব লাগিব তাৰপিছত আহিম কাণ তো কাণ সাধাৰণতে কাণৰ এইটো বস্তু নৰ্মেল হ'ব লাগে তো বহুতো জন্মগতভাৱে কিছুমানৰ কাণখন মানে কি সৰু হৈ যায় বিলকুল একদম সৰু তো সেইটোক মানে কি ভাৰতীয় সেনাৰ ৰুল এণ্ড ৰেগুলেশ্যনৰ সেইটোক আনফিট বুলি কোৱা হয় নেক্সট পৰ্দা ভিতৰত যিটো আমাৰ পৰ্দা থাকে সেই পৰ্দাটো ফটা হ'ব নালাগিব মানে কি ফটা মানে সাধাৰণতে কিছুমানৰ মানে কাণৰ যিটো তেজ ওলাই থাকে কিছুমানৰ হালধীয়া টাইপৰ বস্তু ওলাই থাকে তো সেইটোক মানে কি আনফিট বুলি কোৱা হয় যদি তেনেকুৱা টাইপৰ কিবা বেমাৰ আছে তেতিয়াহ'লে অতি সোনকালে ডক্টৰক দেখুৱাই সেইখিনি ঠিক কৰে ল'ব তাৰপিছত আহিলোঁ আমি দাঁত তো দাঁতত সাধাৰণতে প্লেন হ'ব লাগে মানে কি কিছুমানৰ বহুতখিনি ওলাই যোৱা হয় বা কিছুমানৰ বহুতখিনি ফাঁক থাকে তো বা কিছুমানৰ পোকে খোৱা থাকে তো যদি তেনেকুৱা কিবা যদি বেমাৰ আছে তো তেতিয়াহ'লে সেইটো ট্ৰিটমেণ্ট কৰাই লোৱা ভাল আৰু লগতে ওঠৰো কিছুমান কাটা থাকে তো মানে কি কেতিয়াবা জন্মগতভাৱে কিছুমানৰ থাকে তো গতিকে তেওঁকো আনফিট বুলি ধৰি লোৱা হয় যদি বাই চান্স মানে কি এক্সিডেণ্ট বা কিবা হৈ কিনে কেতিয়াবা ফাটি যায় বা চিলাই তিলাই কৰি কিনে ৰাখি থৈছে শুকাইছে ধুনীয়াকৈ তো সেইটোক আনফিট নকয় তাৰপিছত আহিম চেষ্ট তো চেষ্টত সাধাৰণতে মানে কি ভিতৰত কেতিয়াবা মানুহে কেতিয়াবা আমাৰ এক্সিডেণ্ট হৈ কিনে হাড্ডি ভিতৰৰ হাড্ডি ভাঙি যায়
তো সেইটোত কিছুমানৰ জৰা নালাগে বা কিছুমানৰ ফাটি থাকে তো সেইটোক এক্সট্ৰা কৰি চোৱা হয় যদি তেনেকুৱা টাইপৰ কিবা যদি এফেক্ট আছে তেতিয়াহ'লে সেইটো অতি সোনকালে ডক্টৰৰ ওচৰত গৈ পিনে দেখুওৱা আৰু তাক ট্ৰিটমেণ্ট কৰি ঠিক কৰি লোৱা তাৰপিছত আহিম হাত তো হাতত সাধাৰণতে আমাৰ বহুত বেণ্ড থাকে মই ফটো দিছোঁ ফটোকেইটা চাই ল'ব তো নৰ্মেল যিখন হাত তো সেইটোক ফিট বুলি ধৰা হয় আৰু বাকী যিবোৰৰ মানে কি কিছুমানৰ বহুত বেণ্ড থাকে বা সেইটোক আনফিট বুলি লোৱা হয় হাতৰ আঙুলি সাধাৰণতে নৰ্মেল হ'ব লাগে মানে কিছুমানৰ হয়তো জন্মগতভাৱে বহুত এনেকুৱা তেৰা হৈ যায় বা মানে কিছুমানৰ এনেকুৱা বেণ্ড টাইপৰ হয় বা কিছুমানৰ কেতিয়াবা এক্সিডেণ্ট বা আঙুলি কিছুমানৰ কাটি যায় তো সেইবিলাকক আনফিট বুলি ধৰা হয় এতিয়া প্ৰাইভেট পাৰ্টৰ বিষয়ে আমি বৰ্তমান আলোচনা নকৰোঁ তাৰে ওপৰত বিশেষকৈ এটা ভিডিঅ' বনাম মই তো তাৰপিছত আহিম আমি আঁঠু তো আঁঠুত আমাৰ সাধাৰণতে দেখা হয় কিছুমানৰ আঁঠু লগা হয় যিটো আঁঠুৰ কিলা মানে কি আঁঠুৰ খিলা আমি সাধাৰণতে খিলা বুলি যে কওঁ তো খিলাটো কিছুমানৰ সাধাৰণতে লগা হয় কিছুমানৰ বহুত মেলা খোৱা হয় তো সেইটোকো আনফিট বুলি কোৱা হয় যিটো নৰ্মেল সেইটো মই ফটো দি দিম ফটোটো চাই ল'ব এতিয়া আমি সকলোতকৈ তলত ভৰিৰ তলাখন মানে কি তলাখন কিছুমানৰ সমান হয় তো সমান যিটো হয় সেইটোক ফ্লেট ফুট বুলি কোৱা হয় সেইটোক আনফিট বুলি ধৰি লোৱা হয় আৰু কিছুমানৰ বহুত থাকি যায় এনেকুৱা থাকি যায় বহুত তো সেইটোকো আনফিট বুলি কোৱা হয় যিটো নৰ্মেল তো নৰ্মেলটো সাধাৰণতে মই ফটো দি দিছোঁ সেইটো ফটোটো চাই ল'ব তো ভৰিৰ আঙুলি কিছুমানৰ জন্মগতভাৱে মানে কি কিছুমানৰ নাইকিয়া হৈ থাকে বা কিছুমানৰ এক্সিডেণ্টত কাটি যায় তো সেইটো সাধাৰণতে আনফিট বুলি ধৰা হয় আৰু জণ্ডিছ তো সেইবোৰ যদি থাকে তো সেইটোও পৰীক্ষা কৰা হয় লগতে BP হাই হ'ব নালাগিব BP ল' হ'ব নালাগিব অভাৰৱেট হ'ব নালাগিব তো এইখিনি মেডিকেল টেষ্টত আমাক টেষ্ট কৰা হয় SSC আৰু আৰ্মিৰ মাজত ডিফাৰেঞ্চ এটাই SSCত আপোনাৰ মানে কি মেডিকেল টেষ্টত আৰু এবাৰ ৰিমেডিকেল কৰিবলৈ সুবিধা দিয়া হয় কিন্তু আৰ্মিত কেতিয়াবা দিয়ে কেতিয়াবা নিদিয়ে গতিকে এই দুটাই পাৰ্থক্য থাকে আৰ্মি আৰু SSCৰ মাজত সেইকাৰণে DM কৰিব পাৰিব ইনষ্টাগ্ৰাম আইডিটো দি দিয়া আছে লগতে ফেচবুক আইডিটো দি দিয়া আছে ফেচবুক পেজত গৈ কিনে আপুনি মোৰ ভিডিঅ'সমূহ চাব পাৰিব মোৰ ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰক বেল আইকনটো দবাই দিয়ক লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বহুত ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে জয় হিন্দ